গুড মৰ্ণিং। এতিয়া আমাৰ শ্বুটিঙৰ মানে কি নতুন এটা আকৌ শ্বৰ্ট ফিল্ম আহি আছে, নতুন এখন শ্বৰ্ট ফিল্ম আহি আছে, তাৰে শ্বুটিং কৰিবলৈ লৈছোঁ। ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা, দেখুওৱা নহ'ল। এতিয়া শ্বুটিং মেকআপ হৈ গ'ল, কেমেৰা অন হৈছে। এতিয়া ফাৰ্ষ্ট চিনটো ল'ব, আপোনালোকক অকণমানকৈ দেখুৱাই যাম। আৰু আমাৰ ৰুদ্ৰাক্স প্ৰডাকশ্যনত আহিব, চাব। অতি সোনকালে আহি আছে, আজি শ্বুটিং হৈছে আৰু খুব বেছি 10 দিনৰ ভিতৰত আপলোড কৰি দিম। ৰুদ্ৰাক্স প্ৰডাকশ্যনটো আগবঢ়াই নিব আপোনালোকৰ মৰম আশীৰ্বাদেৰে। সেইকাৰণে আমাক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব। এজনী আমাৰ নতুন ৰুদ্ৰাক্স প্ৰডাকশ্যনত দেখা পাব, নতুনকৈ অংশগ্ৰহণ কৰিছে, টুইংকল কি লিখা বৰা। আৰু এইফালে আমাৰ সকলোৱে পৰিচিত জানেই ডিগুদা, আৰু এয়া ঋতুদা শ্বুটিং ষ্টাৰ্ট হোৱা নাই, আৰু এয়া দাখন দিছে, ঘৈণীয়েককে কাটে নে কিয়ে কৰে, নে মানুহকে কাটিবলৈ যায় নাজানো, আৰু খঙে কৰে নে কিয়ে কৰে, কি কৰিব কি হয় তাকেতো ন। কিন্তু কাজিয়া এখন হ'ব ন, বাম্পাৰ এয়া আমাৰ ডাইৰেক্টৰ কাম কেমেৰামেন আৰু কাম স্ক্ৰিপ্ট ৰাইটাৰ চাই যাব। আছে সেইটো ঋতুদাই কিবা এটা কৈ দিয়ক। সকলোৱে চাব, মৰম দিব, আপোনালোকে আশীৰ্বাদ কৰিব, আগবাঢ়িব। ধন্যবাদ। আমাৰ লাঞ্চ হ'ল, তাৰপিছত মোৰ কাষ্টিউমো হ'ল। এটা চিন দিও উঠিলোঁ, এইটো ছেকেণ্ড কাষ্টিউম হয়। আৰু এইফালে এয়া প্ৰসাদ সায়ন্তী, এয়া কৃষ্ণদা, আৰু এজন নতুন আগতে দেখা পাইছিলে ৰুদ্ৰাক্স প্ৰডাকশ্যনত পাগলীবাৰী ভূতত, এইবাৰ আমাৰ লগত এখনত কৰি আছে, অতি সোনকালে আহিব। আৰু এয়া ডিগুদাক দেখা পায়ে থাকে। আৰু এইফালে মোৰ মানুহজন, এইফালে কেমেৰা কৰি ভাগৰত তত নাই, এইফালে প্ৰসাদ খাই আছে। আৰু এয়া কৃষ্ণদা, এক্টিং দেখুৱাই যাম। আৰু এজন আছিলে ঋতুদা, নাই। আৰু আমাৰ অলৰেডি আবেলি হৈ গ'ল এতিয়া, আৰু বহুতখিনি চিন হ'ল। মই টাইম পোৱা নাছিলোঁ, আৰু দেখুৱাই যাম আপোনালোকক। ৰাতি চিনো আছে, ভাল লাগিব। আৰু এইটো পৰিৱেশত ৰাতিপুৱা ৰ'দ আছিলে, এতিয়া বহুত মানে গৰম। ৰাতিপুৱা বৰষুণ আছিলে, এতিয়া বহুত ৰ'দ। অকণমান বৰষুণ দিলে, তাৰপিছত ৰ'দত একেবাৰে মানে কৈছোঁ নহয়, এফালে ঘাম মুছে এফালে চিন দিওঁ, মানে তেনেকুৱা হৈ আছে। উপায় নাই, ভালো লাগিছে, বহুত ভাল লাগিছে আজিৰ দিনটো। আৰু বৰষুণ দিলে আচলতে শ্বুটিংটো আকৌ ৰৈ দিব লাগে, টেম্পোটো নাথাকে গৈ পেলাই, সেইটো কাৰণে এতিয়া ভালে লাগিছে। গৰম হ'লেও কামখিনি ভালকৈ হৈ আছে। আছে দেখোন এখন চোতালতে, এই আমাৰ গাড়ী আমি লৈ আহিছোঁ, এওঁহে চলাই আনিছে গাড়ীখন। কি ৰঙাখন নহয়, ৰঙা গাড়ীখন নহয়, কাটিব পাৰে। গৰমতে শুনিছানে? শুনিছো। কি হ'ল? আমি যে ছোৱালীটো চুৰ বুলি ভাবিছিলো, চুৰ নহয়। তুমি কেনেকে জানিলা? এই বস্তু আহিব যাতে গোটেই কাষত পৰিও এই বেজি নিদিওঁতাৰে কাম হ'ব চাগে এইবোৰ।
ৰাম 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 বৰ বেয়া কথা কিন্তু দেই কৰে পানী ধুই গৈছে ডাইলগটো চাওঁ